আলহীৰ ঘৰত যাব মন যায় কেতিয়াবা। একেবাৰে যদি যোৱাই নাযায়, তেতিয়া সম্পৰ্কবোৰ বহু দিনলৈ বৰ্তি নাথাকে বা আন্তৰিকতাও লাহে লাহে কমি গৈ থাকে। যাব পাৰিলে ভাল, মানুহ হ'লে এইবোৰ সৰু সুৰা সুখ সকলোৱে ল'বই লাগিব। আলহীৰ ঘৰত গ'লোঁ, ভাত পানী খোৱাৰ পাছত তামোলখনে বৰ সোৱাদ লগাইছে। লাগিল লেঠাটো, এইবাৰ হেনো গাখীৰ খাবও লাগে। অশান্তি আৰম্ভ হ'ল। খাব মন নকৰিলেও কেতিয়াবা বহুত জোৰ কৰিলে ভাল নালাগে। আলহী ঘৰত যোৱাত আপত্তি নাই, কিন্তু আলহী ঘৰত যোৱাৰ পাছত প্ৰয়োজনতকৈ অধিক যোগাৰ কৰি বা যাচি কিছুমান মানুহক আমনি কৰা যেন অনুমান হয়। মোৰো তেনেকুৱাই লাগে। কমকৈয়ে যোগাৰ কৰক বা তাৰ সলনি আন সৰু সুৰা ভাল কামত খৰচ কৰক। গছপুলি দিয়ক বা কিতাপ পত্ৰ উপহাৰ দিয়ক, যাতে সম্পৰ্কবোৰ বৰ্তি থাকে, মন মানসিকতাও ভালে থাকক। সেইবোৰৰ দিশত আৰু কিছু খৰচ কৰক, কিন্তু প্ৰয়োজনতকৈ অধিক যোগাৰ কৰি মানুহক শান্তি দিবৰ কাৰণে আলহী নকৰিব। যদি ভিডিঅ'বোৰ ভাল লাগে চাই যাওক আৰু নিজৰ সৈতে মিলাই চাওক। ধন্যবাদ।